নমস্কাৰ বন্ধুসকল অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ চেনেলটো মোৰ নতুন হয় নতুনৰ কাৰণে আপোনালোকে নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া দেখিছে আপোনালোকে এয়া মেম্বাৰ মোৰ আৰু প্ৰথমবাৰৰ কাৰণে মই তাৰেকি মুৰ্গী আনিছো আৰু এটা হৈছে মাইকী আৰু এইটো হৈছে মতা মানে 7 দিন মান হ'ল মই মানে 3 কেজি আছে এইটো ওজনটো মানে আৰু এইটো 3 কেজি 6 কেজি টোটাল 6 কেজি আছে মই ডাঙৰকে আনছো মানে প্ৰথমবাৰটো সৰু আনলে হয়তো যত্ন কৰাতে মৰি যাব পাৰে হেতু কাৰণে অকমান ডাঙৰ লৈ আনিছো এয়া হৈছে তাৰেকি তাৰ পিছত মানে 3 দিন মান হৈ গল এওঁলকে মানে এতিয়া কণী দিলেই মই দেখাই আছো আপোনালোকক এয়া মই এনেকে ঢাকি ধৰি দিয়া কাৰণটো মই অলপ পিছত কৈ আছো এয়া হৈছে কণী দুটা মানে কণী দিলেই এটো মানে চীনা হাঁহৰ নিচিনা লোকেল মুৰ্গীতকে মানে অকমান ডাঙৰ আৰু ইমান ডাঙৰো নহয় কিন্তু অলপ ডাঙৰ আৰু মানে কণী 5টা আছিল কিন্তু 3টা তেওঁলোকে খালে মানে খোৱাৰ কাৰণটো হ'ল এইটো ঢাকি থৈ দিয়া কাৰণটো হ'ল আপোনাৰ এওঁলকে মানে কণী যত পাৰে তো ইয়াতে পাৰিব পাৰে এপিলেও পাৰিব পাৰে যেতিয়া মানে কণী পাৰে তাৰ পিছত মানে এওঁলকে খাই পেলাই কাৰণ এওঁলকে নতুন না কণী দিয়াটো মানে নতুন হয় হেতুৰ কাৰণে মানে এওঁলকে ইমান ভালকে নাজানে চাগে যখন নিজৰ কণী নিজে খাই পেলাই হেতুৰ কাৰণে কেইদিন মান মানে এনেকে ঢাকি থৈ দিছো যেতিয়া এও উহুম লব তেতিয়া মানে মই হেতু উৰুৱাই দি পেলাই তেওঁলোকে তাতে উহুম লব আৰু ঠিক তেনেকে মানে ৰাখি থৈ দিছো আৰু একফালে দেখা আছো আপোনালোকক ইয়া 3 দিন মান হৈ গল এইটো লোকেল মুৰ্গীটো আনা আৰু অকমান দুৰ্বল আছে এই দুৰ্বলৰ কাৰণে এটা সাইড দি থৈ দিছো আৰু বাকি ফুলা ওপেন আছে আৰু খোলাকে খাব দিছো ইয়াতে মানে 200 মুৰ্গী আছে আৰু 7 দিনৰ পিছত ইহঁতক ভ্যাকচিন মাৰিম বাৰু এই চাব পাৰে আৰু এতিয়া দেখাম আপোনালোকক মোৰ মুৰ্গী কেইটা কিমান ডাঙৰ হ'ল দেখাই আছো সব মানে বেলেগ কৰি থৈ দিব লগিয়া হৈছে এয়া সব ইপিনে ৰুমৰ পৰা ওলাইছে বাকি কেইটা ইয়া ৰুমতে আছে ইহঁতক মানে ডাঙৰ হলে ৰাখিবলৈ টান কাৰণ ইহঁতকে বাহিৰত ওলাব খোজে এই দেখিছেনে 1 কেজি ওজনৰ আছে মোৰ মুৰ্গী বৰ্তমান আৰু বাকি মই বহু কেইটা মানে বিক্ৰী কৰিলো বাকি আৰু 70-80টা মানে এনেকুৱা আছে আৰু লাঙামাৰত বিক্ৰী কৰিম বুলি ভাবিছো এয়া আৰু ইপিনে আছে ডেকৰা ডেকৰি সব আছে মানে সমানে ৰাখিছো মই বৰ্তমান আমাৰ বজাৰখনত 400 টকা গৈ আছে মই 400 টকা বিক্ৰী কৰি আছো এই মুৰ্গী কেইটা মই মানে আৰু আবেলি এৰি দিও মুৰ্গী কেইটা ওপেন এৰি দিও মানে তো বন্ধুসকল এনেকুৱা নিচিনা লোকেল মুৰ্গী যদি আপোনালোকক লাগে মোক কন্টাক্ট কৰিব পাৰিব ডেসক্ৰিপচনত লিংকটো দিয়া আছে মোৰ ফোন নম্বৰটো তাত গৈ আপোনালোকে ফোন নম্বৰটো লৈ WhatsAppত মেছেজ কৰিব পাৰিব আৰু এই মুৰ্গীটো মানে পিওৰ লোকেল হয় একদম একো ভেজাল নাই পুৰা লোকেল তো বন্ধুসকল আজিলৈ এৰিছো বাই বাই